জীবনদানটি বহুদেবক ঘুরাই পঠালা। এই যে দৈবকের প্রথম সন্তান, দৈবকের প্রথম সন্তান মোর হত্য নহয়, দৈবকী গর্ভজাত অষ্টম সন্তান হে মোর হত্য। কিয় কিয় তুমি নাজানা নেকি দেৱতাসকলৰ গণনাত প্ৰথমে অষ্টম হ'ব পাৰে, অষ্টমে প্ৰথম হ'ব পাৰে। একেবাৰে স্বাভাৱিক। নাৰায়ণ নাৰায়ণ। কংস তুমি ৰজা? মই ৰজা। অসীম শক্তিধৰ। মই অসীম শক্তি। নাৰায়ণ নাৰায়ণ। অৱশ্যে তুমি যি বিশেষণৰে অধিকাৰী নোহোৱা লাগে, তুমি তুমি বুদ্ধিহীন। গছৰ গুৰি কাটি আগ ৰুলে জানো গছ জীয়াই থকাৰ আশা কৰিব পাৰি? দেৱৰ্ষি, দেৱৰ্ষি, তোমাৰ কোনো কথা মই বুজিব পৰা নাই। তুমি মোক বিদ্ৰোহ কৰিছা। নাৰায়ণ নাৰায়ণ নাৰায়ণ। তোমাক মই বিদ্ৰোহ কৰা নাই কংস, তোমাক মই সোঁৱৰাই দিবলৈহে আহিছো। তোমাৰ শত্ৰু কোন আৰু বৰ্তমান ক'ত? এতিয়াও অনাগত অতল গৰ্ভ, দৈবকী গৰ্ভজাত অষ্টম সন্তান। নাৰায়ণ নাৰায়ণ নাৰায়ণ। তেন্তে তোমাৰ শত্ৰু বসুদেৱ দৈবকী নহয় জানো কংস? এফালে তুমি ভগ্নীৰ প্ৰতি যিমান কঠোৰ, আনফালে কিমান সৰল। এফালে তুমি মৃত্যুক যেনেদৰে ব্ৰজমুঠিৰে ৰুধিব খুজিছা, আনফালে মৃত্যু ফুলৰ মালা গাঁঠি কণ্ঠত পিন্ধিব খুজিছা। দেৱৰ্ষি, এতিয়া মোৰ কথা অৰ্থ বুজিলানে কংস? নাই 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 দেৱৰ্ষি, নুবুজিলা? তোমাৰ কোনো কথা মই বুজি পোৱা নাই। বুজাই কওক দেৱৰ্ষি, বুজাই কওক। নাৰায়ণ নাৰায়ণ। এই পাহি অষ্টদল পদ্মফুল, ইয়াৰ পাহিবিলাক প্ৰথমৰ পৰা গণনা কৰিলে অষ্টম হয়, আকৌ অষ্টমক প্ৰথম ধৰি গণনা কৰিলে প্ৰথম হয়। এয়া চোৱা, মই গণনা কৰি দিছো। এই প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম। আকৌ অষ্টমক প্ৰথম ধৰি গণনা কৰিলে অষ্টম, সপ্তম, ষষ্ঠ, পঞ্চম, চতুৰ্থ, তৃতীয়, দ্বিতীয়, প্ৰথম। প্ৰথমে অষ্টম, অষ্টমে প্রথম। প্রথমে 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 অষ্টম, অষ্টমে প্রথম। কিবা বুঝি পালানে কংস? নাই 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 দেৱকী, মই বুজা নাই দেৱকী। প্ৰথমে অষ্টম, অষ্টমে প্ৰথম। প্ৰথমে অষ্টম, অষ্টমে প্ৰথম। কিবা বুঝি পালানে কংস? নাই নাই দেৱকী, মই বুজা নাই দেৱকী। শুনা শুনা কংস ৰাজা মোহৰ বচন। প্রথমে অষ্টম, অষ্টমে প্রথম। তোমার প্রাণ বরি কংস দৈবকীর গর্ভে জমে প্রথমে অষ্টম, অষ্টমে প্রথমে অষ্টম, অষ্টমে প্রথম। দৈবকীর গর্ভজাত অষ্টম অপনেতান। দেৱকী, প্রথমে অষ্টম, অষ্টমে প্রথম। প্রথমে অষ্টম, প্রথমে অষ্টম, অষ্টমী। প্রথমে অষ্টম, অষ্টমে প্রথম। প্রথমে অষ্টম। অকংসে নাকিব তোমার সোনা কংসরাই। উভার হরণ হেতু কৃষ্ণয় বচরি। প্রথমে অষ্টম, অষ্টমে প্রথম। প্রথমে অষ্টম, অষ্টমে প্রথম। হে
প্রথমে অষ্টম অষ্টমী প্রথম প্রথমে অষ্টম অষ্টমী কৰিব লাগে আজি রোহিণী নক্ষত্র মোর প্রাণ বৈরিয়ে জন্মগ্রহণ করিব হে তুমি এক পর সময় নষ্ট নকৰি আজি এই বসুদেৱ দৈব্যকে কাৰাৰুদ্ধ কৰা আৰু সাহসীয়াল প্ৰহৰী নিয়োগ কৰি দিনে নিশাই পহৰা দিয়াৰ ব্যৱস্থা কৰা যোৱা কালকেতো পলম নকৰিবা যোৱা ভাল মহাৰাজ